আপোনালোকৰ মৰমৰ চেনেল আৰু প্ৰথম খবৰক সহযোগত প্ৰথম খবৰৰ দ্বাৰা আয়োজিত বিশেষ অনুষ্ঠানটোত আপোনালোকে নিশ্চয় দেখিছে কি সুন্দৰ আচলতে।
স্বত্বাধিকাৰী আৰু এই ৰমেন ডাক্তৰ আমাৰ সমাজৰ সকলোৱে ঘৰৰ মৰমৰ সদাতে আমাৰ সমাজত সেৱা শুশ্ৰূষা কৰি থকা সেইখিনি উল্লেখ জনাবৰ পৰা আমি বাহিৰতে বাহিও গৌৰৱ অনুভৱ কৰিছোঁ। সেইখিনিতে সকলো সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ চিগনেট হস্পিটেলৰ কাৰণে এটা অমাল সাহায্য কৰি আপোনালোকৰ পৰা নিমালিবা পৰিৱেশটো নিশ্চয় দেখিছে, গতিকে সকলো নাচো বুলি ৰৈ আছে। আমি তেন্তে আকৌ নৃত্যৰ মাজলৈ যাওঁ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, তৰা কাটি আহিম এদিন তোমাক নিবলৈ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, আহিম এদিন তোমাক নিবলৈ। আয়তীৰে বহা বতাহত সমনীয়াই খুৰীয়ে কি কয় এতিয়া আমাৰ মাহী পেহী আছে, সকলোকে উঠিব লাগে, নাচিব লাগে। চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা। কাজিৰঙা কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, কাকতকৈ ধুনীয়া তুমি কেঁচা সোণৰ কুকুৰা, কাকতকৈ ধুনীয়া তুমি কেঁচা সোণৰ কুকুৰা। তুমি এমন কামনা ভাবনা, তুমি এমন জীবন খরচ, তুমি এমন নয়ন